কথা সকলোৱে ক'ব জানে। কাৰোবাৰ জিভাই কথা কয়, কাৰোবাৰ উদ্দেশ্যই কথা কয়, কাৰোবাৰ টকাই কথা কয়, কাৰোবাৰ সময়ে কথা কয় আৰু কাৰোবাৰ কষ্টে কথা কয়। কিন্তু মনত ৰাখিব, জীৱনৰ শেষত মানুহৰ কৰ্মইহে কথা কয়। সত্য এটোপাল তেলৰ দৰে, যিমানে দকৈ পানীত লুকাবলৈ চেষ্টা নকৰক কিয়, ই উপৰিভাগত উপঙি থাকে। পৰিয়াল হওক বা সংগঠন হওক, সফলতাৰ ৰহস্য হ'ল ইজনে সিজনৰ মতামত শুনা আৰু সন্মান কৰা। পৃথিৱীৰ শ্ৰেষ্ঠ কিতাপ আমি নিজেই। নিজকে বুজি লওক, আপোনাৰ সকলো সমস্যাৰ সমাধান হ'ব। ভাল কিতাপ এখন যিমানে পুৰণি নহওক কিয়, তাৰ কথাবোৰ সলনি নহয়। এইটো হৈছে ভাল সম্পৰ্কৰ বিশেষত্ব। কিতাপৰ লগতে মানুহক পঢ়ক। কিতাপে আপোনাক জ্ঞান দিব আৰু মানুহে অভিজ্ঞতা দিব। জ্ঞান হৈছে এনে এক বিনিয়োগ যি আমাৰ জীৱনৰ শেষলৈকে লাভ দি থাকে।